পুনৰ দাগ লাগিল খাকী পোছাকত। এইবাৰ খাকী পোছাকধাৰীৰ বিৰুদ্ধে এজাহাৰ সালসলনি কৰাৰ অভিযোগ। পঞ্জীয়ন কৰা গোচৰৰ সলনি আদালতলৈ প্ৰেৰণ অন্য এক এজাহাৰ। দলগাঁও আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে এজাহাৰ সালসলনি কৰাৰ গুৰুতৰ অভিযোগ। ভুক্তভোগীয়ে দাখিল কৰা এজাহাৰৰ পৰিৱৰ্তে পঞ্জীয়ন কৰা গোচৰৰ সৈতে জিলা আদালতলৈ প্ৰেৰণ কৰিলে অন্য এক এজাহাৰ, যাক লৈ এতিয়া দলগাঁও আৰক্ষীৰ ভিতৰচৰাত তীব্ৰ খলকনিৰ সৃষ্টি হৈছে। অভিযোগ মতে ১-২ নং বৰুৱাঝাৰ গাঁৱৰ দুই ফৈদ ক্ৰমে জুমৰ আলী আৰু শ্বেখ আব্দুল্লাহৰ মাজত দীৰ্ঘদিন ধৰি ভূমি সংক্ৰান্তীয় বিবাদ চলি আহিছিল। যোৱা ৩০ জুন তাৰিখে শ্বেখ আব্দুল্লাহৰ পুত্ৰ বোৱাৰী মুছলিমাই খেতিলৈ যোৱাৰ সময়তেই অভিযুক্ত জুমৰ আলীয়ে অশ্লীল ইংগিত দিয়ে মুছলিমাক। ইয়াকে লৈ দুয়োজনৰ মাজত তৰ্কাতৰ্কি চলি থকাৰ মাজতে জুমৰ আলীয়ে মুছলিমাক শাৰীৰিকভাৱে আক্ৰমণ কৰি পিন্ধনৰ কাপোৰ ফালি পেলোৱাৰ লগতে মুছলিমাসহ তেওঁৰ স্বামীকো মাৰপিট কৰি গুৰুতৰভাৱে জখম কৰে। এই ঘটনা সংক্ৰান্তত ভুক্তভোগীৰ শহুৰেক শ্বেখ আব্দুল্লাহে দলগাঁও থানাত ১ জুলাই তাৰিখে এজাহাৰ দাখিল কৰিছিল যদিও ন অজুহাত দেখুৱাই উক্ত এজাহাৰখন পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰি ৰাখি থৈছিল দলগাঁও আৰক্ষীয়ে। ইফালে একেই ঘটনা সংক্ৰান্তত ভুক্তভোগীয়ে স্বয়ং যোৱা ৫ জুলাইত EFIR পৰ্টেলত এজাহাৰখন পঞ্জীয়ন হয়। ইফালে অভিযুক্তসকলে জামিনৰ বাবে জিলা আদালতলৈ আবেদন কৰাৰ কথা শুনি PSI কোৰ্টত ভুক্তভোগী গৈ এজাহাৰৰ নকল কপি বিচৰাত তেওঁ দাখিল কৰা এজাহাৰৰ পৰিৱৰ্তে পূৰ্বেই তাইৰ শহুৰেকে দাখিল কৰা এজাহাৰখন দেখি হতভম্ব হৈ পৰে। মন কৰিবলগীয়া কথাটো হ'ল যে মুছলিমাৰ নামত পঞ্জীয়ন হৈ আছে EFIR। তেনেক্ষেত্ৰত দলগাঁও আৰক্ষীয়ে কি স্বাৰ্থত পূৰ্বে পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰা এজাহাৰখন জিলা আদালতলৈ প্ৰেৰণ কৰিছিল, তাকে লৈ এতিয়া বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে। দলগাঁও আৰক্ষীৰ এনে ময়মতালিৰ বিৰুদ্ধে ভুক্তভোগী মুছলিমাই আৰক্ষী সঞ্চালক প্ৰধান GP সিঙলৈ অভিযোগ প্ৰেৰণ কৰাত বিপাঙত পৰিছে এতিয়া দলগাঁও আৰক্ষী। দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন গগৈৰ সৈতে ফোনযোগে ঘটনা সম্পৰ্কে জানিব বিচৰাত তেওঁ কেমেৰাৰ আগত কোনো মন্তব্য দিবলৈ অমান্তি হয়। একে পৰিয়ালৰ এটা ঘটনাৰ বিপৰীতে দুখনকৈ এজাহাৰ পঞ্জীয়ন নহয় বুলি কৈ ঘটনাক বিষয়টোৰ পৰা ফালৰি কাটে দলগাঁও আৰক্ষীয়ে। উক্ত ঘটনাক কেন্দ্ৰ কৰি এতিয়া আৰক্ষীৰ ভিতৰচৰাত তীব্ৰ খলকনিৰ সৃষ্টি হৈছে। এতিয়া প্ৰশ্ন হয়, ন্যায় পাবনে ভুক্তভোগী মুছলিমাই? কিহৰ স্বাৰ্থত এজাহাৰ সালসলনি কৰিলে দলগাঁও আৰক্ষীয়ে? দলগাঁও আৰক্ষীৰ এনে ময়মতালিৰ বিৰুদ্ধে ব্যৱস্থা ল'বনে আৰক্ষী অধীক্ষক কিংবা সঞ্চালক প্ৰধানে? মুছলিমা বেগম। মই পথাৰত গৈছিলোঁ, সিহঁতে মোক বহুত বেয়া বেয়া গালি পাৰিছিল। জুমৰ আলী ঘৰ ১-২ নম্বৰ বৰুৱাঝাৰ। পিছে মই গালি পাৰিছিল, মোক বেয়া বেয়া গালি পাৰিছিল, বহুত বেয়া কৈ গালি পাৰিছিল। মই তাৰপিছত অলপ বেয়া তাক গালি পাৰিলোঁ, তাৰপিছত তাই মোক বহুত মাৰিলে। সিহঁতৰ বাইককে মাতি আনি মোক মাৰিলে, এনেকৈ মাৰিলে মোৰ কাপোৰ কানি ছিঙি দিলে। আৰু মোৰ চিঞৰ বাখৰ শুনি মোৰ হাজবেণ্ড গৈছিল, তেতিয়া মোৰ হাজবেণ্ডক কোবাইছিল, ডেগাৰেৰে কোবাইছিল। আৰু মোৰ 4 বছৰ সন্তান গৈছিল, তাক দলিয়াই দিছিল ডিঙিত ধৰি। তাৰপিছত আমি আহিলোঁ, আহি মংগলদৈ চিভিলত এডমিশ্যন হ'লোঁ, 3 দিন থাকিলোঁ। তাৰপিছত ঘৰত আহিলোঁ, মোৰ শহুৰেকে কেছ কৰিলে, সেইটো কেছ ৰেজিষ্টাৰ নহ'ল। পিছে আমি আহি অনলাইনত কেছ কৰিলোঁ। তেতিয়া অনলাইনত কেছ কৰাৰ পিছত আমি কোৰ্টত পালোঁ আমাৰটো, কিন্তু মোৰ শহুৰৰটো হৈ আছে থানাত, মোৰটো থানাত নাই, মোৰ এজাহাৰখন থানাত নাই। মোৰটো নেই পাব লাগিব, মই যিটো EFIR কৰিছোঁ সেইটোক নেই পাব লাগিব। অনলাইনত কৰিছোঁ, দলগাঁও থানা। 5 তাৰিখত কৰিছিলোঁ।
ইয়াৰ আগৰ কেছটো কেই তাৰিখত আছিল 5 তাৰিখত অনলাইন কৰিছিল 5 তাৰিখত অনলাইন কৰিছিল 1 তাৰিখত আছিল মানে এজাহাৰ দুটা কিয় দিলে আগতে মোৰ শহুৰে দিছিল সেইটো ৰেজিষ্টাৰ কৰা নাই তাৰপিছত ৰেজিষ্টাৰ নকৰাতকৈ মই অনলাইনত কৰিলোঁ সেইটো ৰেজিষ্টাৰ হৈ আহিল তেতিয়া দলগাঁও থানাৰ ওচিয়ে মোৰটো মোৰ শহুৰত ঢুকাই দি সেইটো এক কৰি দিলে যাৰ ফলত কি হ'ল ধাৰা বেলেগ বেলেগ হ'ল এতিয়া আপোনালোকে কি বিচাৰে মই নাই বিচাৰোঁ ফলতে আপোনালোকে দলগাঁও থানাত 1000 দিয়াক লৈ কিবা অসুবিধা হোৱা বুলি গম পাইছোঁ হয় অসুবিধা হৈছে আমাৰ কি হৈছে কওকচোন তাৰমানে যোৱা 30 তাৰিখত আমাৰ ভতিজাৰ বোৱাৰী খেতিত গৈছিল খেতি যোৱাৰ পিছত মানে বোৱাৰীজনক মানে 1 নম্বৰ পদকীয়া এই অশ্লীল ইংগিত দিয়ে দিয়াৰ পিছত এই বোৱাৰীজনে মানে অলপ ৰাগম্বিত হৈ যায় পিছত অলপ ৰাগাৰাগি হৈ যায় গালি পাৰি থাকে পিছত মানে 1 নম্বৰ পদকীয়া তেওঁৰ বাইককে মাতি আনি বোৱাৰীজন পদক্ষেপ নাম কি 1 নম্বৰ পদকীয়াৰ নাম জুমৰ আলী ইহঁতে বাইককে মাতি আনি মানে এই বোৱাৰীক মাৰপিট কৰিব আৰম্ভ কৰে পিছে অলপ দূৰত আছিল মানে তেওঁৰ হাজবেণ্ড এই শফিকুল ইছলাম দৌৰি যায় তাত যোৱাৰ পিছত ছবিগুলোক মানে ডেগাৰেৰে ভৰিত কোবায় গুৰুতৰ জখমী হয় আৰু তেওঁৰ কণমানি এজন সন্তান আছিল হাকিমুন আনচাৰী তেওঁক ডিঙিত ধৰি দলিয়াই দিয়ে এইটো লৈ যোৱা 30 তাৰিখে পিছে আমি লৈ যাওঁ দলগাঁও থানাৰ পৰা মেডিকেলৰ কাৰণে খাৰপিটাৰ পৰা উন্নত চিকিৎসা মঙ্গলদৈ চিভিলত পঠা পিছে মঙ্গলদৈ চিভিলত 3 দিন আপোনাৰ এডমিট থাকিল পিছে 2 তাৰিখত শফিকুল ইছলামৰ দেউতাক শেখ আব্দুল্লাহ দলগাঁও থানাত এজাহাৰ দিব যায় শেখ আব্দুল্লাহ মুছলিমা বেগমৰ এই ফাদাৰ ইন ল শহুৰেক যোৱাৰ পিছত মানে কেছটো লোৱাৰ পিছত মানে কেছটো তদন্ত নকৰে কোনো ৰেজিষ্টাৰো নকৰে 4-5 দিন আমি ঘূৰিলোঁ সিহঁতে কৈ আছে নাই আমাৰ এই কেছ এইটো ৰেজিষ্টাৰ কৰা মানা আছে আমি কেছটো ৰেজিষ্টাৰ কৰিব নোৱাৰোঁ 30 তাৰিখৰ ঘটনা এইটো 2 তাৰিখ 3 তাৰিখ 4 তাৰিখলৈকে আমি ঘূৰিলোঁ 5 তাৰিখতো গ'লোঁ 5 তাৰিখে যাই আমি ক'লোঁ সিহঁতে কৈ আছে নাই এইটো কেছ ৰেজিষ্টাৰ নহয় তোমাৰতো যাই কমপ্লেইন য'ত দিব লাগে যাই কমপ্লেইন দি এইটো কেছ ৰেজিষ্টাৰ নহয় পিছে আমি বাধ্য হৈ যিহেতু আমাৰ এই ভতিজা বোৱাৰীক মাৰিছে পিছে ভতিজা বোৱাৰীক দি আমি বৰ্তমান যিটো এপ এটা দিছে আপোনাৰ আসাম পুলিচ সেতু এপ সেইটো এপত আমাৰ বোৱাৰীক দি অনলাইন এফআইআৰ কৰাই দিলোঁ হয় এফআইআৰ কৰোৱাৰ পিছত আপোনাৰ এই 6 তাৰিখত আমাৰ মেছেজ আহিল যে আপোনালোকৰ কেছটো 263 নম্বৰত ৰেজিষ্টাৰ হৈছে পিছে আমি এইটো চালোঁ যে আমাৰ ৰেজিষ্টাৰ হৈছে কিন্তু ৰেজিষ্টাৰ হোৱাৰ পিছতো মানে কোনো ইনকুৱাৰী হোৱা নাই পিছে 9 তাৰিখত আমাৰ দৈপামৰ আয়ুষ ছাৰ আহিল মহাদেৱ হীৰা ছাৰ সি আহি মানে ঘৰত আহি ইনকুৱাৰীৰ কাৰণে আহিলে পিছে আমি ক'লোঁ যে আমাৰ এজাহাৰটো ক'ত আমাৰ এজাহাৰ গাড়ী হ'ল মুছলিমা বেগম আমাৰ এই এজাহাৰটো নাই কয় ঠিকে আছে হ'ব এটা এনেকৈ আমাক ক'লে পিছে আমি চালোঁ আমি হাকি টাকি দি দিলোঁ দিয়াৰ পিছত মানে কোনো আসামী একো ধৰা নাই পিছে আমি এই মঙ্গলদৈ কোৰ্টত গ'লোঁ কোৰ্টত যাই আমি PSI কোৰ্টত চালোঁ যে কেছটো মোৰ ঠিকেই আছে কিন্তু আপোনাৰ এই মুছলিমা বেগৰ নামৰ ৰেজিষ্টাৰ হৈছে এই এজাহাৰ দি দিছে শেখ আব্দুল্লাহটো যিটো কেছ আগতে ৰেজিষ্টাৰ কৰা নাছিল 6 তাৰিখত সেইটো কেছ ৰেজিষ্টাৰ কৰি দিলে হয় যিটো কেছ ৰেজিষ্টাৰ নহয় বুলি কৈছিল সেইটো কেছ 6 তাৰিখত ৰেজিষ্টাৰ কৰি দিলে আৰু আমি অনলাইন কৰিলোঁ বোৱাৰীক দি 5 তাৰিখত এই 5 তাৰিখতো মানে অনলাইনটো পাই 6 তাৰিখত সেইটো যিটো কেছ ৰেজিষ্টাৰ নহ'ব সেইটো কেছ ৰেজিষ্টাৰ কৰি দিলে ৰেজিষ্টাৰ মানে কেছৰ কপি সেইটো কোৰ্টত পঠাইছে সেইটো কোৰ্টত পঠাই দিছে ৰেজিষ্টাৰ মুছলিমা বেগৰ নাম ৰেজিষ্টাৰটো মুছলিমা নামৰ গোটেইখিনি আছে এই ডকুমেণ্ট আছে মুছলিমা বেগমৰ নামত এফআইআৰ গোটেইখিনি ডকুমেণ্ট আছে কিন্তু আমি কোৰ্টত যাই দেখা পাওঁ শেখ আব্দুল্লাহ এজাহাৰটো কোৰ্টৰ পৰা আমি নকল উঠাই লৈ আহিছোঁ পিছে আমি অনলাইনত গ্ৰাভেঞ্চত আমি কমপ্লেইন এটা দিওঁ যে আমাৰ এই এফআইআৰ ইমানৰ নম্বৰ এইটো এই মুছলিমা বেগম গতিকে এইটো কোৰ্টত যাই চাওঁ যে আমাৰ এজাহাৰটো নাই গতিকে তদন্ত কৰিব লাগে যোৱা 21 তাৰিখত আমি কমপ্লেইন দিলোঁ গ্ৰাভেঞ্চত দিয়াৰ পিছত আপোনাৰ 24 তাৰিখত এই SP অফিচৰ পৰা আমাৰ ফোন আহি ক'লে যে আপোনালোক দলগাঁও থানাত ডকুমেণ্ট পাতি লৈ যাওক দলগাঁও থানাত চাব বস্তুখিনি পিছে বোৱাৰী মই দলগাঁও থানাত গ'লোঁ পিছে সিহঁতে মানে চালে বস্তুখিনি গুৰুত্ব নিদিলে এতিয়া আমি এইটো বিচাৰোঁ যে আমাৰ যিটো অনলাইনত যিটো এফআইআৰটো হৈছে এই এফআইআৰটো তদন্ত কৰি মুছলিমা বেগৰ এজাহাৰটো এইটো কাৰ্যকৰী হ'ব লাগে আৰু এইটোৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আমাৰ DGP মহোদয়ক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাওঁ যাতে অন্যায়ৰ বিৰুদ্ধে মাত মাতি এইটো তদন্ত হ'ব লাগে
ঢোলাৰ পৰা ৰফিকুল হকৰ ৰিপৰ্ট নৰ্থ ইষ্ট ব্যুৰ। মেকআপ জগতৰ এটি চিনাকি নাম জিনা শইকীয়া। ডিব্ৰুগড়ৰ চেৰিং চাপৰিৰ মেকআপ শিল্পী জিনা শইকীয়াৰ জনপ্ৰিয়তা আজি চৌদিশে। অসমৰ অভিনয় জগতৰ বিভিন্ন শিল্পীক মেকআপ কৰা জিনা শইকীয়াই লাভ কৰিছে বিভিন্ন সন্মান। আপুনিও যদি নিজকে সৌন্দৰ্যৱান কৰি তুলিব বিচাৰিছে তেন্তে আজিয়েই যোগাযোগ কৰক জিনা শইকীয়াক। চেৰিং চাপৰি, থানাগলি, ভৰালি পথ, ডিব্ৰুগড়। আমাৰ যোগাযোগৰ নম্বৰ 7577049340। শ্ৰী ফাৰ্ণিচাৰ, ঘৰৰ প্ৰয়োজনীয় গুণগত ফাৰ্ণিচাৰ সামগ্ৰীৰ একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আপোনাৰ ঘৰৰ নিত্য প্ৰয়োজনীয় বিভিন্ন ষ্টাইলৰ বিচনা, সোফা, ডাইনিং, শ্বকেছ আদিকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰী আমাৰ ইয়াত উপলব্ধ। দেৰি নকৰিব, আজিয়েই আহক আৰু ক্ৰয় কৰি লৈ যাওক আপোনাৰ লাগতিয়াল ফাৰ্ণিচাৰ। আমাৰ ঠিকনা শ্ৰী ফাৰ্ণিচাৰ, BG ৰোড, নিউ বালিবাদ, যোৰহাট। আমাৰ ফোন নম্বৰ 9854006504, 9854096512।